নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ 52 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। ধুবুৰীত ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। ৰাজ্যৰ দৰিদ্ৰ পৰিয়াললৈ সুখবৰ। ৰাজ্যত নতুনকৈ 52 লাখ লোকক দিয়াৰ ব্যৱস্থা হাতত লৈছে যোগান বিভাগে। ধুবুৰীত আজি এই কথা ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। লগতে ৰাজ্যৰ আৰৱন্ত লোকক ৰেচন কাৰ্ড পৰিহাৰ কৰাৰ বাবে তেওঁ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় 50 জন লোকে ৰেচন কাৰ্ড পৰিহাৰ কৰা বুলিও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰিৰে ৰাজ্যৰ পৰা 2.5 লাখ আৰৱন্তই নিজৰ ৰেচন কাৰ্ড পৰিহাৰ কৰা বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। তাৰে প্ৰেক্ষাপটত সমগ্ৰ ৰাজ্যত দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াবৰ বাবে চৰকাৰে নতুনকৈ দিবলগীয়া 52 লাখ ৰেচন কাৰ্ডৰ 2,12,000 ৰেচন কাৰ্ড দিয়া হ'ব ধুবুৰী জিলাৰ দৰিদ্ৰ পৰিয়ালক। উল্লেখ্য যে ধুবুৰীস্থ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত হিতাধিকাৰীসকলক আনুষ্ঠানিক ভাৱ চেক বিতৰণ কৰে।